এইখন হৈছে মেড ইন ইণ্ডিয়াই বনোৱা এখন ট্ৰেক্টৰখনৰ বৰ ধুনীয়া বনাইছে এইফালে চাই লওক কিন্তু ইয়াৰ এটা কণ্ডিশ্যন আছে পূজা ঘৰলৈ যাবলৈ সময় নাই আৰু দোকানখনটো বন্ধ কৰি গ'লে নহ'ব পূজা বতৰ আৰু ওচৰতে আমাৰ পূজা পাতে যাবলৈও মন গৈ থাকে অকণমান কালি ৰাতি গ'লোঁ অলপ আজি অকণমান দিনত যাওঁ বুলি ভাবিছোঁ তাকে এতিয়া দোকানত থাকিবলৈতো মানুহ এটা লাগিব মানুহজনীক যেনে তেনে ফুচুলাইছোঁ বোলে তোমালৈ ম'ম' লৈ আহিম তুমি অকণমান দোকানত থাকা তাৰপিছত এতিয়া যাওঁ বাইদেউক দোকানত বহাই থৈ আহিছোঁ মই স্কুটিখন লৈ গৈ আহোঁ কিনো হৈছে পৰিৱেশটো চাই আহোঁ আৰু আপোনালোককো দেখাম আমাৰ ওচৰতে হোৱা পূজাটো কেনেদৰে হৈছে এতিয়া ব'লক আমাৰ এইয়া নতুন দোকানী বহি আছে বাহিৰত টম কাষ্টমাৰ নাই দেই মই গৈ আহোঁ এয়া হৈছে আমাৰ আৰু বৰ্তমান পূজা ঘৰৰ পৰা আহি লওঁ লগৰ কেইটামানে পূজা দি আছে সেইকাৰণে চাই আহোঁ বোলা ৰজা কি খবৰ ম'ম' হৈছে নাই ম'ম' নিবলৈ আহিছিলোঁ বাইদেউক দোকানত বহুৱাই থৈ আহিছোঁ ম'ম' নিম বুলি ম'ম' হোৱাই নাই আমাৰ ভোলা ৰজা সেয়া ভোলা ৰজা ম'ম' চাওমিন একদম পূৰা আহি যাব কি হে দোকানী নমস্কাৰ এইজনী মাজুলীয়াল এয়া ৰাজীৱ বৰা বেট গুটি কেনেকুৱা এইটো বোলে মাখি মাৰি বহি আছে মস্ত দোকান খুলি মাখি মাৰি বহি আছে না কেনেকুৱা বেপাৰ মোটামুটি খুব বেছিছ খাই খালী হৈ গৈছে দোকান সদায় উঠা থাকে কেলা মাল এইব দোকানীও ভাল পায় হৈ থাকক ভিডিঅ' কথা নাই সদায় গাই থাকে সদায় শুনাই থাকে আজি কেলা এই দিলো চকুটো মজা লাগিছে নহয় সৰুৱে প্ৰায় লগৰ দুই তিনিটামানে দোকান দিছে আৰু এতিয়া পূজা মন্দিৰতো দেখাই আহিম বলক আমাৰ ছেক্ৰেটাৰী বাপ জনা পইচা কিমান মাৰিছা পইচা কিমান মাৰিছো পইচা কিমান মাৰিছ এইটো ক কেনেকুৱা পূজা কেনেকুৱা MLA মূৰ্তিটো দেখুৱাব পৰা নহ'ল কাৰণ এতিয়া কিবা পূজা চলি আছে ঢাকি থৈছে তেওঁলোকে কিবা পূজা চলি আছে পাছত আকৌ দেখাম পাৰিলে চেষ্টা কৰিম এনেই আৰু পটককৈ দেখাই যাওঁ আমাৰ গেং পাৰ্টি আছে এটা গেং পাৰ্টি দেখাই আছোঁ ঐ নিজে নিজে খাই আছ যে এই গেং পাৰ্টিৰ লিডাৰ আমাৰ এইটো কেনেকুৱা বেপাৰ বেপাৰ কেনেকুৱা ঠিকে আছে ম'ম' নিয়া আশা নহ'লে চাওমিন আছে কি কয় চাওমিনকে লৈ যাওঁ নেকি চাওমিনকে লৈ যাওঁ কিবা এটা লৈ যাওঁ নহ'লে একদম দোকানী কম হৈ যাব MLA আহিছে MLA আহিছে আমাৰ অমিয় কুমাৰ ভূঞা ডাঙৰীয়া গতিকে দেখাই আহোঁ বোলক অকণমান তই বনা মই আহিছোঁ আমাৰ স্থানীয় MLA অমিয় কুমাৰ ভূঞা ডাঙৰীয়া আহিছে গতিকে এপাক গৈ আহোঁ ওচৰৰ পৰা
ফটোর ক্যামেরা রাখছে চলো চলো এমএলএ ঠিক আছে আমি ভেজ করে দিলাম আহি নাই পূজাৰ কমিটি একদম ছেক্ৰেটাৰী গতিকে অমিয় কুমাৰেনো কি দিলে অমিয় কুমাৰে আমাক ৰাইজক 10,000 টকা চেকখন দি দিলে আৰু কিবা মন্দিৰৰ কাৰণে কিবা দিম বুলি কৈছে অহা বছৰ যদি পাৰে তেতিয়াহ'লে টকা 3 লাখ ধৰি দিম বুলি কৈছে মন্দিৰটো বনাই দিবৰ কাৰণে মণিকূটটো বনাই দিবৰ কাৰণে অমিয় কুমাৰ ডাঙৰীয়া 10,000 টকা দিলে আৰু মণিকূটটো বনাই দিয়া প্ৰতিশ্ৰুতি দিছে 3 লাখ টকা তেখেতলোকে ক'লে যে মানে হেৰি হৈছে কিবা কিবি সেইকাৰণে মণিকূটটো আচলতে চাপৰ আৰু গৰু ছাগলী তেনেকৈ সোমাই যায় সেইকাৰণে অকণমান ওখকৈ বনাই দিম দিয়াৰ কথা ক'লে আৰু 3 লাখ টকা দিম বুলি কৈছে চাওমিন এয়া কেইটকা মানে এইখনত ফুলকৈ দিওঁ 40 টকা ৰাখোঁ এইখনত অঁ এফালে ম'ম' নেপালোঁ গতিকে চাওমিনকৈ লৈছোঁ এয়া এটা মেড ইন ইণ্ডিয়া এটা বস্তু দেখাম ট্ৰেক্টৰ এখন দেখাম একদম সাংঘাতিক বনাইছে মেড ইন ইণ্ডিয়াই ট্ৰেক্টৰখন এখন হৈছে মেড ইন ইণ্ডিয়াই বনোৱা এখন ট্ৰেক্টৰখনৰ বৰ ধুনীয়া বনাইছে এইফালে চাই লওক কিন্তু ইয়াৰ এটা কণ্ডিশ্যন আছে কণ্ডিশ্যনটো মই দেখাই দিছোঁ চাবিটো লগাবলৈ দিছে এই ফুটাটো এডাল লাঠিডাল লাগিছে ন এই ফুটাটো দিছে কিন্তু চাবিটো এতিয়া লগাম কেনেকৈ এইটো চাবিটো লগাবলৈ দিছে এই ফুটাটোত এইটো ফুটাটো এতিয়া ইয়াত চাবিটো লগাম কেনেকৈ চাবিটো আছে নেকি অঁ লগাচোন চাবিটো এইটো চাবিটো লগাইছে এতিয়া ঘূৰাব কেনেকৈ এইটোতো নুঘূৰে কোনো পধ্যে এইফালে এইটো লগাইছে চাবি আৰু এইটো চাবিটোতো ঘূৰোৱাও নোৱাৰি এইটো ইমান ঘূৰালে এইফালে গ'লেই এইফালে এই ভিতৰৰ এইকেইটা দেখিছেনে চকাটো ঘূৰাওঁতে এই ভিতৰত যিকেইটা লাগি আছে এই পাতিকেইটা লাগি যায় গতিকে এইখন মেড ইন ইণ্ডিয়াই বনোৱা ট্ৰেক্টৰ বেচিব নোৱাৰে এতিয়া লাষ্টত এনেই পৰি আছে চাঙৰ তলত ভৰাই থৈ দিছে দোকানত এইফালে চাওমিন পেক দি দিলে কেইটকা বেয়া হ'লে গালি খাবি আৰু বেয়া হ'লে গালি খাবি দামটো সমানে লৈছ শিকিছোঁ বুলি 10 টকা কমাই লোৱা নাই তই কেইটকা সমানে লৈছে নি বেয়া হ'লেও ৰিক্স নাই কিন্তু পইচাটো সমানে লৈছে মানে শিকিছে নতুনকৈ এইবাৰ আগন্তুক দিনত চাওঁ খাবলৈ পাম ম'ম' ধুনীয়া বনাইছে ম'ম' কালি খাইছিলোঁ সেইকাৰণে ম'ম' খাবলৈ আহিছিলোঁ বাৰু 10 টকা কমকৈ লৈছে এতিয়া যাওঁ মালিকনী চাগে কি হৈ আছে ঠিক নাই বাই বাই দেখাই নাই চেহাকেইটা ইমান ধুনীয়াকৈ ওলাই মেলি আহিছোঁ হা নহয় জানো ইমান ধুনীয়াকৈ ওলাই চেহাটো নেদেখালে কেনেকৈ হ'ব ম'ম' নাই চাওকে অকণমান লৈ ম'ম' অহাই নাই তাৰ ম'ম' খাবলৈ মন গৈ আছে ভাতটো নাই